Hello friends, welcome back to my YouTube channel Jitus Blog. Ako eta notun video le আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হল নবমী আৰু কালি অষ্টমী আছে আৰু এই দুৰ্গা পূজা নবমী কোত কেনেকৈ চলি আছে বা কেনেকুৱা পৰিস্থিতি হৈ আছে সেই সকলোবোৰ মোৰ ভিডিওটো আজি দেখা পাব তো বলক আমি ভিডিওটো আৰম্ভ কৰো। আৰু এয়া হৈছে আমাৰ বাগেশ্বৰী মন্দিৰ আৰু বাগেশ্বৰী মন্দিৰৰ ভিতৰত আহিছো আৰু পৰিৱেশটো বহুতেই বেছি মানে ধুনীয়া লাগিছে। আৰু ইয়া দেখাই পাইছে আপোনালোকে কেনেকুৱা ভিৰ হৈ আছে মানে মানুহৰ মোটামুটি ভিৰ হৈছে আৰু কাৰণ পূজা সকলোৱে পূজা কৰিব খুজিব আৰু লগতে প্ৰশাসনো আছে মানে যাতে বেছি ভিৰ নহয় মানে সকলো নিয়ম নীতি চাই কেনে ইয়াতে মানে সকলো ব্যৱস্থা কৰি দিছে। আৰু এতিয়া ওলালো আমি বাগেশ্বৰী মন্দিৰৰ পৰা আৰু এতিয়া ক'ত যাম ভাই? আমি যাম বাসুগাঁও। এতিয়া বাসুগাঁও যাম, তাতে লগ পাই আছো। আৰু আমি বাগেশ্বৰী মন্দিৰৰ পৰা ওলাই অলপ আগত আৰু এটা ধুনীয়া মণ্ডপ দেখা পালোঁ, তো আমি অলপ ৰখিলোঁ, ভাল লাগিল। তো আপোনালোকক ভিতৰৰ পৰিৱেশখিনি দেখুওৱা আৰু এতিয়া ভিতৰলৈ গৈ দেখুৱাম। মন্দিৰটো আপোনালোকে দেখাই পালে কি ধুনীয়াকৈ সজাইছে, মূৰ্তিবিলাক এনেকৈ মজাকৈ সজাইছে আৰু লাইটিং মজা তো দেখিলে। আৰু এইখিনি হ'ল ধানতৰা ৰেলৱে কলনী আৰু ইয়াত ইমান বেছি এইবাৰ মানে উমগুমীয়া পৰিৱেশ নহয়, আপোনালোকে গমেই পাইছে, ক'ব নোখোজোঁ বাৰে বাৰে, তথাপিও কৈছোঁ মানে পৰিৱেশ একেবাৰে বেয়া, মানে কি ক'ম আৰু তথাপিও পূজা হিচাপে মানুহ ওলাই আহিছে। আৰু লগতে আপোনালোকক আমাৰ মেইন টাৰ্গেটটো জনাই আছোঁ যে আপোনালোকে ঘৰতে থাকি বাহিৰলৈ ওলাই কেনেকৈ আমাৰ ভিডিঅ'ত পূজা চাব পাৰিব, মানে সকলো যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যি কি নহওক এতিয়া আমি বঙাইগাঁও টাউনখনৰ পৰা ওলাই আহিলোঁ, ডাংতলা হৈ আহিলোঁ, এতিয়া আৰু আমি গৈ আছোঁ বাসুগাঁও আৰু বাসুগাঁৱৰ কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আছিল বাসুগাঁৱৰ দুৰ্গা পূজা আৰু এনেকুৱাই উপায় নাই। আৰু এইবিলাক চাওক ধুনীয়াকৈ সজাই থৈছে, এইবিলাক একদম ধুনীয়া বনাই থৈছে। চাওক ইয়াতে ফটো উঠাৰ কাৰণে মানে ব্যৱস্থা কৰি দিছে, কাৰণ দুৰ্গা পূজা না, ভাল ভাল ফটো আহিব লাগিল তো এনেকুৱা ব্যৱস্থা কৰি দিছে। মজা লাগিছে, মজা। আৰু এতিয়া আমি গৈ আছোঁ বিদ্যাপুৰ আৰু বিদ্যাপুৰত ৰজাৰ ঘৰত দুৰ্গা পূজা হ'ব আৰু এই দুৰ্গা পূজাৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰজাৰ ঘৰত দুৰ্গা পূজা চাবলৈ গৈ আছোঁ, মজা লাগিব, মজা তো বলক। আৰু আমি আহি পাই গ'লোঁ ৰজাৰ ঘৰ আৰু এইটোৱে ৰাস্তাটো, কিবা বেলেগ ফিলিং, গম পাই নাই বাৰু, বহুত বেলেগ মানে। এতিয়া বাৰু ৰজাটো নাই, মেইন এইটো ৰজাৰ ঘৰটো আপোনালোকে সন্মুখত দেখাই পাইছে আৰু পূজাটো হৈ আছে এইপিনে। আৰু চাওক এয়া ৰজাৰ ঘৰত আহিছোঁ, মানে ফিলিং ক'ব লাগিব এবাৰ বহুতেই বেলেগ, কাৰণ চাওক ৰজাৰ ঘৰ এতিয়াও আছে, পূজা হৈ আছে এইপিনে। তো এই পূজাৰ পিনে অলপ যাম, কিন্তু তাৰ আগতে আপোনালোকক ইয়াৰ পৰিৱেশখিনি দেখুৱাই ল'ম। তো পৰিৱেশখিনি প্ৰথমতে চাই লওক, তাৰপিছত পূজা চাব। আৰু যিহেতু এই ৰজাৰ ঘৰটো পুৰণি দিনীয়া, তো কিছুমান কথা নাজানো, ঐতিহাসিক কিছুমান কথা নাজানো, তো আপোনালোকক নজনাওঁ। এইপিনেদি চাওক পূজা হৈ আছে আৰু তালৈকে যাম। আৰু এইটো হ'ল ৰজা অভয়নাৰায়ণ দেৱৰ মানে ৰাজগৃহ, এইটোৱে হ'ল। আৰু ইয়াৰ আপোনালোকক পৰিৱেশখিনি দেখুৱালোঁ কেনেকুৱা হৈ গ'ল। আৰু আপোনালোকে চাওক এইপিনে এখন পুৰণি দিনীয়া গাড়ী আছে, ৰজাৰ দিনৰে কিজানি, নাজানো ভালকৈ। চাওক
আৰু এতিয়া আমি আহিলোঁ ৰঘুনন্দনপুৰ আৰু এতিয়া ৰঘুনন্দনপুৰৰ যিটো দৃশ্য দেখা পালোঁ না আপোনালোকক দেখুৱাইছোঁ লাহে লাহে এইপিনেদি সম্পূৰ্ণ প্ৰশাসনৰ ব্যৱস্থা লগতে ইয়াতে পুলিচ আছে আৰু মানে বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে লগতে নিয়ম বহুতেই বেছি পালন কৰিছে আৰু আপোনালোকক দেখুৱাইছোঁ সকলো বস্তু ইয়াতে খুৰীহঁতে মানে বহুত ধুনীয়া কাম কৰি আছে আৰু নিয়ম নীতিবিলাক ভালকৈ পালন কৰিছে এয়া খুৰীহঁত চাওক চেনিটাইজাৰ দিছে যিসকলে আহে সকলোকে দিয়ে চেনিটাইজাৰ আৰু আমিও লৈছোঁ হয় হয় মানে মেডিকেলৰ টিমো আছে হয় 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 লগতে মাস্ক ব্যৱহাৰ কৰিব দিছোঁ যিখিনি মাস্ক লোৱা নাই ওচৰৰ দোকান আছে পায় হয় 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 তাৰ পৰা মাস্ক আনি হ'লেও পিন্ধি হয় হয় তো বঢ়িয়া ব্যৱস্থা কৰিছে ভাল লাগিছে দেখি তো ভাল লাগিল ধন্যবাদ ঠিক আছে তো দেখাই পালে তো বহুত ধুনীয়া পদক্ষেপ এটা লৈছে যে পূজা হ'লেও যে মাস্ক পৰিধান নকৰিব বা কিবা নকৰিব সেনেকুৱা কথা নহয় এতিয়া মেইন বস্তুটো যিটোৰ কাৰণে আহিছোঁ সেইটো হৈছে পূজা আৰু এই পূজাৰ মেইন মণ্ডপটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাওক এইটো ইয়াতে মাটিৰে ব্ৰাহ্মণ বনাইছে আৰু ব্ৰাহ্মণটোৰ ইয়াতে মুখত মাস্ক আছে মানে সকলো নিয়ম নীতি ইয়াতে এইবিলাকতো দেখুওৱা হৈছে চাওক মূৰ্তিটো আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আৰু এতিয়া যাম মন্দিৰৰ ভিতৰলৈ ধুনীয়াকৈ এটা সেৱা জনাম আগতেও জনাইছোঁ যদি ভালকৈ জনা নাই এইবাৰ অলপ ভালকৈ জনাম তাতে গৈ তো হৈ গ'ল মোৰ সেৱা জনোৱা আৰু অৱশেষত মই ক'ম হেপী দুৰ্গা পূজা সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ লগতে অনাগত দিন যাতে সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ আৰু আমাৰ হিৰক ভাইও ক'বৰ কাৰণে খুব ভাল হওক দিনটো যাতে এনেকৈ মাস্ক পিন্ধি থাকিব নালাগে এটা ভাল দিন আহক তাৰে কামনা কৰিছোঁ হেপী দুৰ্গা পূজা হয় হয় 2020 হেপী দুৰ্গা পূজা বাই বাই